আজি তহঁতকেইটাই আহিলি নেকি? বাকীবোৰ কি হ'ল? আমাৰ মানে কাইলৈ ঘৰৰ ওচৰতে বিয়া এখন আছে। সেইকাৰণে মেডাম মই কাইলৈ নাহোঁ স্কুললৈ। দৰ্খাস্ত আনিছনে নাই দিবলে? দৰ্খাস্তখন লিখা নাই, লিখিম বুলি ভাবিছোঁহে। প্ৰথমতে আপোনাক গাই শুনাই লওঁ বুলি ভাবিছিলোঁ। হয় নেকি? ওচৰলৈকে আহচোন বাৰু, এইকণতে গাবি আহ। কিনো লিখিম বুলি ভাবিছ? গৈছোঁ, সেইকণলৈকে গৈছোঁ, ৰ'ব বাইদেউ। অতি মাননীয় আমাৰ স্কুলৰ বিজয়া বাইদেউ, মোৰ সেৱা গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে অহা কালিলৈ আমাৰ ঘৰৰ কাষৰ টেপুৰ জীয়েকৰ তোলনি বিয়া ধাৰ্য কৰা হৈছে। আমাক তোলনি বিয়াত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ কৰিছে। সেইবাবে মই অহা কালিলৈ আমাৰ স্কুলত উপস্থিত থাকিব নোৱাৰোঁ। গতিকে আমাৰ বিদ্যালয়ৰ বিজয়া বাইদেৱে মোক ছুটি দিয়ে যেন। ইতি আপোনাৰ মৰমৰ ছাত্ৰ টিকুৰাম বৰা। ভূঞা, তই এখন কি দৰ্খাস্ত লিখিম বুলি ভাবিছ?